নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইংলিছ গ্ৰামাৰৰ অতি গুৰুত্বপূৰ্ণ এটা টপিক ভয়েস চেঞ্জ। তো এই ভয়েস চেঞ্জত আছে চাওক এক্টিভ ভয়েস আৰু পেছিভ ভয়েস কেনেকৈ আমি ভয়েস চেঞ্জ কৰিব পাৰোঁ সেইখিনি বিষয়ে আৰম্ভ কৰিম। তো ফাৰ্ষ্টতে আমি চাই ল'ম চাওক এক্টিভ ভয়েসত আমি যেতিয়া চেঞ্জ কৰিম তাত আপুনি ফাৰ্ষ্টত চাওক কেইটামান ৰুলছ আছে। এই নিয়মকেইটা মই দেখাই দিছোঁ আৰু নিয়মকেইটাৰ লগতে মই এক্সাম্পল দি দিছোঁ লগতে। তো এক্সাম্পলৰ পৰা আপুনি নিজে নিজে চাব পাৰিব। চাওক যেতিয়া নেকি আপোনাৰ সেন্টেন্সত এনেকুৱা থাকিব আই সি দ্য মুন, এতিয়া চাওক এইটো কি সিম্পল টেন্সত আছে। তেনেকৈ চাওক যে আই সি দ্য মুন, মই চন্দ্ৰক দেখিলোঁ। তো এতিয়া চাওক দ্য পেছিভ ভয়েসত হ'ব দ্য মুন ইজ সিন বাই মি। ঠিক আছে, দ্য মুন ইজ সিন বাই মি। তো তাৰপিছত চাওক হি লাভছ মি এছ বাই এছ। আমি প্ৰেজেন্ট ইনডিফিনিট আমি এটা বস্তু গম পাওঁ এছ বা ইএছ যোগ থাকে আৰু কোনো এটাত নাথাকে। তো তেনেকুৱা সেন্টেন্সত আপুনি কি কৰিব, তেতিয়া গম পাব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। তো আৰু এটা বস্তু মই কৈ দিছোঁ, যেতিয়া নেকি আপুনি ভয়েস চেঞ্জ কৰিব হয়তো বাই নহ'লে টু তেনেকুৱা আমি ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, ইয়াত চাওক হি লাভছ মি, তেওঁ মোক ভাল পায়। এতিয়া চাওক যেতিয়া আমি নেকি পেছিভ ভয়েসত চেঞ্জ কৰিম তেতিয়া আমি লিখিম যে আই এম লাভড বাই হিম। বাই শব্দটো আহিছে চাইছেনে। তো তাৰপিছত আৰু এটা বস্তু এমটো আহিছে মানে প্ৰেজেন্ট টেন্সৰ এটা ৰূপ, হয় নে নহয়। আমি চবে গম পাওঁ যে এম ইজ আৰ। যদি মই অকণমান ওপৰত চাৰ্টটো দেখাই দিছোঁ আপোনালোকে চাব পাৰিব। যেনেকৈ চাওক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কি আছে এম ইজ আৰ, তাৰপিছত পাষ্ট টেন্সৰ হ'ব পাষ্ট ইনডিফিনিট টেন্সৰ ৱাজ ৱায়াৰ, ফিউচাৰৰ হ'ব শ্বেল বি উইল বি। আৰু কণ্টিনিউৱাছ টেন্সত যেতিয়া নেকি চাওক কণ্টিনিউৱাছ টেন্স আমি গম পাম তেতিয়া চাওক তেনেকৈ থাকিব আমি এম বিং, আৰ বিং, ইজ বিং তেনেকৈ লগাব লাগিব। আৰু যদি পাষ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া ৱাজ বিং, ৱায়াৰ বিং তেনেকৈ লগাই দিম। ঠিক আছে, প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিলে আমি হেভ বিন, হেজ বিন লগাম মানে প্ৰেজেন্ট, আৰু পাষ্ট পাৰফেক্ট টেন্সত থাকিলে আমি লগাম হেড বিন। ঠিক আছে, আৰু যদি ফিউচাৰ পাৰফেক্ট টেন্সত থাকে তেতিয়া শ্বেল হেভ বিন আৰু উইল হেভ বিন লগাম। ঠিক আছে, আৰু কিন্তু পাৰফেক্ট টেন্সৰ এটা বস্তু গুৰুত্বপূৰ্ণ চাওক যে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বাকী প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এইটোৰ কিন্তু ব্যৱহাৰ নাই। ঠিক আছে, তো এইখিনি চাৰ্টটো আপোনালোকে মই এনেকৈ হেৰি কৰিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। এইখিনি চাৰ্টটো আপুনি মনত ৰাখিব লাগিব। তো তাৰপিছত আমি বেলেগ এক্সাম্পলত যাওঁ। এতিয়া চাব দ্য কেটছ কিল মাইচ। এতিয়া চাওক ইয়াত চাওক কেটছ কিল মাইচ। এতিয়া চাওক যেতিয়া আমি পেছিভ ভয়েসত কৰিম এতিয়া চাওক এইটো কি ফৰ্মত আছে পাষ্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। তো আমি কি কৰিম, তো পেছিভ ভয়েসত যেতিয়া লিখিম তেতিয়া তাৰ ফৰ্মত কি হ'ব আহে এম ইজ আৰ। তো মাইচ আৰ কিল্ড বাই ইডি লগত এটা যোগ হৈ যাব বাই কেটছ। ঠিক আছে, মানে এতিয়া চাওক যেতিয়া নেকি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স মানে এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েসত লৈ যাম তেতিয়া লগে লগে যিটো সেন্টেন্স কৰি আছোঁ তাৰ কোনটো ফৰ্মত আছে তাৰ ৰূপটো আমি ফাৰ্ষ্টত ছাবজেক্টৰ লগত বহাই দিব লাগে। আৰু তাৰপিছত যিটো আমাৰ মেইন ভাৰ্ব থাকিব, মেইন শব্দটো থাকিব, এই শব্দটো আচলতে আমি ডি লগাই দিলে থাৰ্ড ফৰ্ম হৈ যাব তেনেকুৱা। তাৰপিছত এইখিনি বস্তু মই মুচি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। চাওক উই ইট ৰাইচ, তাৰপিছত যেতিয়া নেকি এইটো আমি পেছিভ ভয়েসত লৈ যাম এনেকৈ লিখিম দ্য ৰাইচ। এই লাষ্টৰ শব্দটো ফাৰ্ষ্টত হ'ব, চব সময়তে লাষ্টৰটো ফাৰ্ষ্টত আমি লৈ যাব লাগে মানে ছাবজেক্ট কৰি দিব লাগে। ইয়াত হ'ব ৰাইচ ইজ ইটেন বাই আছ। এতিয়া উই আছিল, উই যেতিয়া আমি পেছিভ ফৰ্মত লৈ যাম তেতিয়া হৈ যাব আছ। ঠিক আছে, আৰু এটা বস্তু মই কেইটামান বস্তু আপোনালোকক কৈ দিছোঁ, নোট কৰি ল'ব। আই যদি থাকে তো আয়ক আমি যেতিয়া আমি পেজ লিখিম মি। ঠিক আছে, তাৰপিছত হি থাকিলে হ'বগৈ হিম। ঠিক আছে, তো তাৰপিছত এতিয়া চাব যদি থাকে উই থাকিলে আমি কি লিখিম আছ। ঠিক আছে, তো এইখিনি চাগে আপোনালোকে ধৰিব পাৰিছে হয় নে নহয়। তো তাৰপিছত এতিয়া আহোঁ আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে অলপমান শিকিলোঁ ন। তো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ চেন্টেন্স এনেকুৱা থাকিব চাওক যে আই এম ৰাইটিং এ লেটাৰ, হয় নে নহয়। তো ইয়াত চাওক যে মই লেটাৰ এটা লিখিছোঁ। এতিয়া চাওক
এম ৰাইটিং হয় না নহয় ইয়াত চাওক এটো ডাইৰেক্ট আমি গম পাইছো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰণ কন্টিনিউয়াস টেন্সৰ আইএনজি যোগ থাকে হয় না নহয় তো এতিয়া চাওক তো আইএনজি যোগ আছে আমি যেতিয়া নেকি এটো পেসিভ ভয়েস কৰিম তেতিয়া চাওক এই লাষ্টৰ শব্দটো কি এ লেটাৰ আমি কি কৰিম এ লেটাৰ ইজ তাৰ পিছত চাওক এ লেটাৰৰ লগত এম নহয় এমৰ চেঞ্জ হৈ গৈ হ'ব ইজ তো হ'ব এ লেটাৰ ইজ আৰু এটা মই ওপৰত দেখাইছিল আপোনালোকে চাই লওক যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় বিং লগাই দিব লাগে ঠিক আছে তো আমি ইয়াত কি আইএনজি লগত বিং লগাই দিম এনেকুৱা হ'ব সেন্টেন্সটো চাওক এ লেটাৰ ইজ বিং ৰিটেন বাই মি আই আছে কাৰণে কি আহিছে মি ঠিক আছে আপোনালোকে চাগে এইখিনি ধৰিব পাৰিছে ঠিক আছে আৰু যদি কোনোবা বুজাত প্ৰবলেম হৈছে এইখিনি মোক ক'ব মই তাৰ পিছত আৰু নেক্সট এটা তেনেকুৱা ভিডিও লৈ আহিম তো এইখিনি বস্তু বুজি পাইছে মই আকৌ কৈ আছো চাওক যে আই এম ৰাইটিং এ লেটাৰ মই আই এম ৰাইটিং এ লেটাৰ তো আমি এটো কি কৰিম চাওক এ লেটাৰটো ফাৰ্ষ্টত সাবজেক্ট হিচাপে লৈছো লোৱাৰ পিছত লেটাৰ লগত আমি কোনটো হেৰি ব্যৱহাৰ কৰিম চাওক ইজ ব্যৱহাৰ কৰিম ইজ ব্যৱহাৰ কৰাৰ পিছত তাৰ লগত আইএনজি ইয়াত আছিল বিং লগাই দিছো বি লিখি পিনে তাৰ লগত আইএনজি লগাই দিছো তাৰ পিছত ৰাইটৰ যেতিয়া আমি পাষ্ট টেন্স কৰিম কি হ'ব ৰিটেন আৰু বাইটো আমাৰ কি বাইটো আমাৰ পেসিভ কৰোতে লিখিব লাগে বাই বা টু আমি কি কৰিব লাগে মানে লগাই দিব লাগে পেসিভ কৰোতে আৰু তাৰ পিছত ইয়াত আছিল আইৰ টু সাবজেক্ট এতিয়া আমাৰ কি লিখিম এতিয়া আইটোক আমি পেসিভ ভয়েস কৰোতে মি বুলি লিখিম ঠিক আছে তো এইখিনি চাগে আপোনালোকে বুজি পাইছে তো তাৰ পিছত আমি এতিয়া আহিম আৰু কেইটামান এক্সাম্পল লৈ লওঁ তো ইয়াত চাওক যে হি ইজ ডুইং দা সাম তেওঁ সামটো কৰিছে এতিয়া চাওক দা সামটো আমি ফাৰ্ষ্টত লৈ লম হয় না নহয় দা সাম ইজ সামৰ লগত ইজে হ'ব তো সাম ইজ ডুইং আছে নহয় তো তাৰ লগত আমি কি বিৰ লগত আইএনজি লগাই দিব লাগিব কাৰণ ডুইং আছে হয় না নহয় আইএনজি থাকিলে আমি কি গম পাওঁ আৰু লগত ইজ আছে তো আমি এটো গম পাওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেতিয়া আমি পেসিভ কৰিম বিং লগত লগাই দিম ইজ বিং ডোৰ থাৰ্ড ফৰ্ম হ'ব ডান ইয়াত লিখিম ডান তাৰ পিছত বাই হি আছে আমি লিখিম কি হিম ঠিক আছে তো এইখিনি চাগে আপোনালোকে বুজি পাইছে তাৰ পিছৰ সেন্টেন্সটো চাও দে আৰ ইটিং দা অৰেঞ্জ দে আৰ মানে তেওঁলোকে অৰেঞ্জ খাই আছিল এতিয়া চাওক আৰ ইটিং তো আৰ টু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় না নহয় তো আমি লিখিম দা অৰেঞ্জ আৰ বিং হ'ব কিয় কাৰণ আইএনজি আছে তো এইটো চাগে আপোনালোকে বুজি পাইছে ইটৰ থাৰ্ড ফৰ্ম হৈছে বাই দেম এটো হ'ব দেম হে দে থাকিলে আমি ব্যৱহাৰ কৰিব লাগে দেম হ'ব তো এইখিনি চাগে আপোনালোকে বুজি পাইছে তো তাৰ পিছত চাওক কি আছে যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ চাওক আই হেভ ৰিড দা বুক আৰু এইখিনি বস্তু আসলতে আপোনালোকৰ এক্সামত বেছিভাগ সিম্পল বেছি দিয়ে তো সিম্পল বস্তুখিনি আমি চাই লওঁ যে আই হেভ ৰিড দা বুক এতিয়া চাওক মই কিতাপ পঢ়িছিলো হয় না নহয় আই হেভ ৰিড দা বুক তো তাৰ পিছত যেতিয়া আমি পেসিভ ভয়েস কৰিম কেনেকৈ লিখিম দা বুক এতিয়া চাওক হেভ টু কিহৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্ম হয় হেভ হেজ আছিল আমাৰ কিহৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্ম তো তাৰ লগত আমি কি কৰিম বিন লগাই দিব লাগিব ঠিক আছে তো আমি এনেকৈ লিখিম দা বুক হেজ বিন ৰিড বাই ইয়াত কি আছিল আই থাকিলে আমি কি লিখিম মি ঠিক আছে এইখিনি চাগে ধৰিব পাৰিছে তাৰ পিছত চাওক হি হেজ ডান দা ৱৰ্ক যেতিয়া আমি পেসিভ কৰিম তেতিয়া কি লিখিম দা ৱৰ্ক হেজ আছে নহয় হেজ বিন হৈ যাব তেতিয়া হেজ বিন ডান বাই হিম ঠিক আছে তো এইখিনি চাগে বুজি পাইছে তাৰ পিছত চাওক দে হেভ লষ্ট দা থিং এতিয়া চাওক হেভৰ লগত আমি কি লিখিম এতিয়া চাওক দা থিংছ বিন লগাই দিব লগত আমি কেনেকৈ লিখিম চাওক দা থিংছ হেজ বিন লষ্ট বাই দেম ঠিক আছে তো এইখিনি চাগে বুজি পাইছে আপোনালোকে তো তাৰ পিছত আমি এতিয়া আহিম পাষ্ট টেন্সৰ আৰু পাষ্ট টেন্সৰ পৰা আসলতে মই বেছিভাগ এক্সামত চাইছো পাষ্ট টেন্সৰ পৰা বেছি কুৱেশ্যন আহে এতিয়া চাওক ইয়াত কি দিছে আই এট এ মেংগো হয় না নহয় এটো পাষ্ট টেন্সত আমি ডাইৰেক্টলি ধৰিব পাৰিছো হয় না নহয় ডাইৰেক্টলি ধৰিব পাৰিছো ইয়াত চাওক আপুনি কি কৰিব যেতিয়া এনেকৈ থাকিব আমি এনেকৈ লিখিম এ মেংগো ৱাজ লগত ৱাজ লগাই দিম ৱাজ ইটেন বাই মি আই আছে কাৰণে মি হৈ গৈছে বুজি পাইছে চাগে তাৰ পিছত চাওক উই কট এ থিপ হয় না নহয় তো এতিয়া চাওক এটো আমাৰ পাষ্ট টেন্সত আছে আমি কি লিখিম দা থিপ
was caught by us উই থাকিলে আমি কি লিখো us ঠিক আছে তাৰ পিছৰটো চাওক the father helped him এতিয়া চাওক father helped him এতিয়া চাওক ইয়াত ed লগাই আছে মানে কি past tenseত আছে আমি মানে চাওক শব্দকেইটা চাই আপুনি ধৰিব পৰা হ'ব লাগিব ইটটো যেনেকৈ চাওক past tenseৰ caught past tenseৰ ফৰ্ম helped এটো হৈছে কি past tenseৰ ফৰ্ম তো তাৰ লগত আমি কি লগাই দিব লাগে was লগাই দিব লাগে তো হি যেতিয়া আমি সাবজেক্ট বনাম কেনেকৈ হ'ব হি হৈ যাব হিমক মানে আমি কি কৰিব লাগে হি বনাই দিম হি was helped by my father ঠিক আছে তো এইখিনি চাগে আপোনালোকে বুজি পাইছে তো তাৰ পিছত আমি আহিম past continuous tenseৰ বিষয়ে ঠিক আছে তো past continuous tenseত চাব I was doing the work ইয়াত চাওক আগতে অকল কি past tense আছিল আমি present indefinite tenseত লিখি দিছিলোঁ এতিয়া আমাৰ কি আছে এতিয়া চাওকচোন এতিয়া was doing আছে তো doing ing থাকিলে আমি কি being লগাই দিম আৰু wasৰ যেতিয়া wasক আমি চেঞ্জ কৰিম অন্যটো passive voice কৰিম তেতিয়া আমি was বা were লিখি দিব লাগিব তেতিয়া হা তেতিয়া চাওক ইয়াত কি আছে আমি মানে সাবজেক্টটো চাই ল'ব লাগিব সাবজেক্টটো এতিয়া চাওক সিঙ্গুলাৰ ফৰ্মত আছে না প্লুৰাল ফৰ্মত আছে এইখিনি বস্তু চাই was were আমি লগাম তো ইয়াত কি আছে চাওক the I was doing the work তো passive কৰোতে আমি লিখিম the work এতিয়া চাওক I টো কি I টো হৈছে আমাৰ সিঙ্গুলাৰ ফৰ্ম যেতিয়া সিঙ্গুলাৰ ফৰ্ম মানে কি সিঙ্গুল যেতিয়া কোনো এজন ব্যক্তিক বা বস্তু বুজাই তেতিয়া সিঙ্গুলাৰ ফৰ্ম আৰু প্লুৰাল মানে কি বহুত বস্তুৰ মাজত হ'ব বাকি বহুত মানুহৰ মাজত আমি কি প্লুৰাল ফৰ্মটো ব্যৱহাৰ কৰোঁ এইখিনি চাগে আপোনালোকে বুজিয়া পায় তো এতিয়া চাওক the work was being doing আছিল তো being আহি যাব তাৰ পিছত doৰ past tense হৈ যাব কি আমাৰ done by me I আছিল কাৰণ আমাৰ কি হৈ গ'ল me হৈ গ'ল ঠিক আছে তো তাৰ পিছত চাওক they were helping us they were হয় না নহয় তো এটো were আছে আমি কি কৰিম they were এটো কি টেন্সত আছে প্লুৰাল ফৰ্মত আছে they মানে they তো এজন নহয় ন বহুত কিজন তো আমাৰ কি were ব্যৱহাৰ কৰিছে were থাকিলে আমি কি এইকেইটা সেন্টেন্স বহুত ইজি হয় চাওক us আছে আমি কি লিখি দিম আমি লিখি দিছো we তো we were being কাৰণ ing আছে যে being helped by them ঠিক আছে তো তাৰ পিছৰটো চাওক যে he was singing a song তো was singing আছে তো was এতিয়া চাওক a song এতিয়া চাওক এজন ব্যক্তিক বুজাইছে ন তো আমাৰ কি ফৰ্মত আছে এটো সিঙ্গুলাৰ ফৰ্মত আছে তো আমি লিখিম এটো লাষ্টৰ পৰা এটো আমাৰ লাষ্টৰটো আমাৰ সাবজেক্ট হৈ যাব a song এটো জি এটা নাই ইয়াত জি এটা আহি যাব a song was being কাৰণ ing আছিল being sung singer past form হ'ব আমাৰ sung by him ঠিক আছে তো আপোনালোকে চাগে এইখিনি বস্তু বুজি পাইছে তো তাৰ পিছত আমি আহিম এতিয়া চাওক past perfect tenseত চাওক যে he had lost the ring হয় না নহয় he was lost the ring এতিয়া চাওক যে he was lost the ring তো যেতিয়া আমি এতিয়া চাওক এটো কম had to কিহৰ ফৰ্ম এটো past perfect tenseৰ এইখিনি চাগে আপোনালোকে বুজিয়া পায় তো আমি কি কৰিম যেতিয়া চেঞ্জ কৰিম তো লাষ্টৰটো আমি কি সাবজেক্ট লিখিম তো সাবজেক্টটো হতে আমি কি লিখিম the ring had থাকিলে been লগাই দিব লাগিব যেনেকৈ have থাকিলে been লগাই দিছিলো was থাকিলে was এতিয়া চাওক যদি আমাৰ past tenseত থাকে তাৰ পিছত আমি কি শব্দটো was লগাই তাৰ পিছত past ফৰ্মত লিখি দিব লাগে তো বস্তুখিনি অকমান চাগে আপোনালোকে বুজিব পাৰিছে আৰু যে past continuous tenseত থাকে আমি কি কৰো তো ing থাকিলে আমি being লগাই দিও was থাকিলে was being তেনেকৈ লিখি দিও আৰু যেটো মেইন ভার্ব থাকে আমাৰ হেতু কি কৰো এটা আমি past ফৰ্মত লিখি দিও তো আপোনালোকে চাগে অলপমান ধৰিব পাৰিছে তো তাৰ পিছত চাওক যে কি লিখিছো ইয়াত the ring had been lost by her she থাকিলে her তো তাৰ পিছত চাগে we had finished the work তো আমি কি লিখিম the work আপোনালোকে আনসাৰ নাচাই এনেকৈ চাব পাৰিব the work had been হয় না নহয় আমি গম পাও যে have থাকিলে যদি been লাগি গৈছিল ইয়াতো had থাকিলে been লাগি যাব তো had been finished past form finished by we থাকিলে we আছে আমি কি লিখিম
আজ বুলি লিখি দিম ঠিক আছে তো তাৰ পিছত চাওক অকমান মই হেৰি মুছি দিছো এইখিনি বস্তু আপোনালোকৰ সুবিধাৰ কাৰণে তো এতিয়া চাওক তাৰ পিছতো আছে the boy had broken the window হয় না নহয় এটো আমি কি কৰিম the window had been broken by the boy ঠিক আছে এইখিনি চাগে আপোনালোকে ধৰিব পাৰিছে তো তাৰ পিছত আমি আৰু এটা বস্তু এতিয়া আনিম চাওক যে future indefinite tense বা simple future আমি কি কৰিম চাওক the I shall learn the lesson হয় না নহয় I shall learn the lesson এটো কি future tense আছে তো আমি যেতিয়া passive voice লৈ যাম কেনেকৈ লৈ যাম the lesson will be কাৰণ shall আছে নহয় এতিয়া চাওক future indefinite tense আমি গম পাইছিলো ওপৰৰ ফৰ্মত দেখাই দিছিলো shall be বাকি will be passive voice আমি লিখিব লাগে তেতিয়া চাওক ইয়াত কি কৰিছো the lesson will be learned by me I আছিল কাৰণে me হল তাৰ পিছত আছে he will invite you to dinner হয় না নহয় will আমি কি লিখিম will be লগাই দিম হয় না নহয় তো ইয়াত লিখিম you will be invited আৰু এটা বস্তু একদম ভালদৰে মনত ৰাখিব যেটো আমাৰ ব্ৰেকেটত শব্দ দিয়া থাকিব বাকি আপুনি মেইন ভার্ব যেটো আছে মেইন ভার্বটো সব সময়ত এটা কাম কৰিব past ফর্মত লিখিব এটো একদম 100% যদি আপুনি সেন্টেন্সটো চাই লব যদি লাষ্টত by আছে তেতিয়ালে আপুনি যদি আনিব তেতিয়ালে এই শব্দটো কিহত লিখিব সিম্পল ফর্মত লিখিব লাগে ঠিক আছে তো তেনেকৈ আপোনালোকে চাই লব অকমান বুজিব চেষ্টা কৰিব আসলতে এক্টিভ ভয়েসৰ পৰা যেতিয়া পেসিভ ভয়েস কৰো মেইন ভার্বটো সব সময়ত আমাৰ কি হয় past ফর্মত হয় ঠিক আছে past ফর্মত হয় তো ইয়াত তাৰ পিছতো চাব তো তাৰ পিছত আমাৰ কি আছে চাওক the everyone will blame us for this এতিয়া চাওক আমি কি লিখিম যে এতিয়া চাওক ইয়াত আমাৰ সাবজেক্টটো ইয়াত আছে with লিখিলে আমি কি us আছে আমি কি লিখিম we will আছে নহয় we shall be blamed for this by everyone এনেকৈ লিখি দিব পাৰি ঠিক আছে তো আপোনালোকে চাগে ধৰিব পাৰিছে তো তাৰ পিছত মই অকমান তলত আনিছো বস্তু চাই লব যে I shall have finished the work by 5 pm the এতিয়া যদি আমি এইখিনি বস্তু ফিউচাৰ পাৰফেক্ট টেন্সৰ পৰা আমি মানে এক্টিভৰ পৰা পেসিভ কৰো কেনেকৈ লিখিম চাওক the work will এতিয়া will have been কাৰণ have থাকিলে been লগত আহি যায় তো আপোনালোকে একদম মই ইম্পৰ্টেন্টলি বস্তুখিনি কৈছো আকবাৰ শুনি লব যেনেকৈ অকমান মনত পেলাকচোন ফাৰ্ষ্টত আমি কি প্ৰেজেন্ট টেন্সত থাকিলে আমি কি am is are দি লিখি দিব লাগে আৰু past form লিখি দিব লাগে তাৰ পিছত আমাৰ কি আছিল বস্তুখিনি মই আপোনালোকক দেখাই লৈছো একবাৰ মানে তেতিয়ালৈ হ'বগৈ তাৰ পিছত চাওক যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে কি am রাইটিং যেনেকৈ আছিল ন তো আমি কি লিখিছিলো is being লগাই দিব লাগে মানে ing আছে কাৰণে being লগাই দিছো আৰু ইফালে এটো past ফর্মত লিখি দিছো তো তাৰ পিছৰটো চাব এতিয়া তাৰ পিছত আমি কি কৰিছিলো যে past টেন্সত যিখিনি আছিল না প্ৰেজেন্ট পারফেক্ট টেন্সত যেটো আছিল যে have আছিল আমি have been লগাই দিছিলো আৰু ইফালে আপুনি কি লিখি দিছিলো চাওক ইফালে যে past ফর্মত লিখি দিছিলো তাৰ পিছত চাওক হয় না নহয় তো তাৰ পিছৰটো চাওক যে has done has আছিল আমি has been লগাই দিছো তেনেকৈ আৰু তাৰ পিছত past indefinite টেন্সত চাওক এটো past ফর্মত আছিল তো আমি কি আসলতে এটো কি মানে past ফর্মত আছিল এটো যে he ate a mango হয় না নহয় তো আমি এটোৰ পৰা past টেন্সত লিখি দিছিলো এইখিনি বস্তু হয় না নহয় তো তাৰ পিছত চাওক যে আমি কি কৰিছিলো যে past continuous টেন্সত হয় এতিয়া তো past continuous টেন্সত আমি কি কৰিছিলো চাওক past continuous টেন্সত আমি যেনে was doing আছিল আমি কি লিখিছিলো was being done হয় না নহয় was done তেনেকৈ আৰু ঠিক আছে তো আপুনি এইখিনি বস্তু মই আকৌ দেখাই দিছো আপোনালোকৰ সুবিধাৰ কাৰণে তো এতিয়া আমি যিখিনি ঠাইত আছিলো সেইখিনিত যাও তো এতিয়া চাওক future perfect tense চাওক future perfect tense আমাৰ কি আছিল যে I shall have finished the work by 5 pm তো আমি কি কৰিম যে have been লগাই দিম তেতিয়ালে হৈ যাব the work have been finished by me by 5 pm ঠিক আছে তাৰ পিছৰটো চাওক he will have read the novel by 4 o'clock in the afternoon এতিয়া চাওক
যে ইন দ্য আফটাৰনুনটো আমি এইটো ছাবজেক্ট বনাব নোৱাৰোঁ ন তাৰপিছত আমি লিখি দিছোঁ দ্য নভেল উইল হেভ বিন চাইছেনে বিন আহি গৈছে কাৰণ হেভ আছে বিন আহি গৈছে ৰিড বাই হিম বাই 4 o'clock ইন দ্য আফটাৰনুন ঠিক আছে তো তাৰপিছত আমি এতিয়া আহিম চাওক এতিয়া আমি কেইটামান ফৰ্মৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি চাওক ইম্পৰ্টেণ্ট কনচেপ্ট কেইটা মই ইয়াত অকল আলোচনা কৰিম চাওক যে omission of doer of the action এতিয়া চাওক people call him a মহাত্মা এতিয়া চাওক যে মানুহে কয় হয় না নহয় তেতিয়া এনেকৈ হ'ব he is called যেতিয়া আপুনি পেছিভ কৰিব লিখিব লাগিব ইয়াত he মানে আছে নহয় তাক আমি সাবজেক্ট বনাই দিম he is called মহাত্মা ঠিক আছে কল আছিল তাৰ পাঁচ মানে ভাৰ্বৰ 3 ফৰ্ম লিখি দিছো কল ed লগাই দিছো তাৰ পিছত চাওক দা কি আছে তাৰ পিছত চাব কি আছে চাওক দা পিপল সৰি অকমান কাৰিকৰী প্ৰবলেম হ'ল তো এতিয়া অকমান চাব the people caught the thief এতিয়া চাওক এতিয়া এনেকে the thief was caught by people এনেকে আমি লিখিব নোৱাৰিম আমি লিখিব লাগিব the thief was caught এনেকে আমি সিম্পল ভাবে লিখিব লাগিব I lost the money আমি লিখিম the money was lost আৰু ইয়াত by বা to ব্যৱহাৰ কেতিয়াও নকৰিব ঠিক আছে যেতিয়া people শব্দটো পাব মানে এনেকা গ্ৰুপত কিবা বস্তু থাকিব তেতিয়া আপুনি by শব্দ ব্যৱহাৰ কৰিব নালাগে তাৰ পিছত আছে চাওক he has posted the letter has been posted এনেকে সিম্পল ভাবে লিখি দিব তাৰ পিছত we can do it easily আমি লিখিম যে it can be done easily এনেকে লিখিব লাগিব the shows him leader তো আমি লিখিম he was chosen leader ঠিক আছে তো তাৰ পিছত আপোনালোকে চাব তলত আছে আৰু the teacher find the boy was fine মানে সিম্পল ভাবে লিখিব লাগে এনেকুৱা সেন্টেন্সত বুজি পাইছেনে তো তাৰ পিছত আছে he was written the letter has been written এনেকে আমি লিখি দিলে হৈ যাব ইয়াত ঠিক আছে তো তাৰ পিছত মই আৰু এটা টপিক আনিছো ইয়াত আপোনালোকে চাই ল'ব এই বস্তুটো বহুত ইম্পৰ্টেন্ট লেট শব্দটো এতিয়া চাওক যেতিয়া নেকি এনেকুৱা থাকিব সিম্পল ভাবে do this sum মানে সৰুকে কিবা এটা শব্দ দিব তাৰ আমি হেইকেটা শব্দত আসলতে কি কৰিবলৈ জানে লেট শব্দ ব্যৱহাৰ কৰি পেছিভ কৰো এনেকৈ চাওক do this sum আমি কি কৰিম let this sum be done এনেকৈ লিখিব লাগিব take care of it আপোনালোকে চাব যে কোৱেশ্চন পেপাৰত এনেকুৱা এটা দুটা ভয়েস আপুনি পাবই তো এনেকুৱা সিম্পল ভাবে যেতিয়া পাব তাৰ পিছত হেইকেটাৰ আগত আপুনি লেট শব্দটো ব্যৱহাৰ কৰি দিব ঠিক আছে লেট শব্দ ব্যৱহাৰ কৰি দিব এতিয়া চাওক do this sum the let this sum be done আৰু ইয়াৰ লগত be শব্দটো আমি ব্যৱহাৰ কৰো যেনে আগৰ কেইটাত আমি কি ব্যৱহাৰ কৰিছিলো by ব্যৱহাৰ কৰিছিলো আৰু এতিয়া চাওক যদি সিম্পল তেনেকৈ শব্দ পায় তো আপোনালোকে লগে লগে লিখি দিব be শব্দটো ব্যৱহাৰ কৰিব আৰু ফাৰ্ষ্টত আপুনি let শব্দ ব্যৱহাৰ কৰিব চাওক ইয়াৰ তাৰ পিছতো চাওক যে take care of it let it be taken care of এনেকৈ লিখিব তাৰ পিছত চাওক যে tell him to go তো আমি লিখিম let him be told to go ঠিক আছে তো তাৰ পিছত চাওক যে post the letter আমি লিখিম let the letter be posted তাৰ পিছত give the order আমি লিখিম the let the order be given তাৰ পিছত send for the doctor let the doctor be sent for তেনেকৈ আমি লিখিলে আমাৰ শব্দটো হৈ যাব ঠিক আছে তো আপোনালোকে চাগে এইখিনি বস্তু বুজি পাইছে তাৰ পিছত আৰু কেইটামান ইম্পৰ্টেন্ট আছে আমি এইখিনি চাই লওঁ যে চাওক যে let ব্যৱহাৰ নকৰেও কিছুমান শব্দ আছে পেছিভ কৰা হয় যেনেকৈ চাওক প্লিজ sing a song মানে অনুগ্ৰহ কৰি আপুনি গানটো গাওক তেনেকৈ কৈছে ন তে আমি এনেকৈ লিখিম এতিয়া চাওক এটো কি অনুৰোধ কৰা বুজাইছে মানে ৰিকুৱেষ্ট কৰা বুজাইছে আমি এনেকৈ কম you are requested to sing a song তাৰ পিছত put up a notice have a notice be put up তেনেকৈ আমি কি কৰো পেছিভ কৰো ঠিক আছে তো তাৰ পিছত আমি আৰু কেইটামান ইন্টাৰগেটিভ সেন্টেন্সৰ চাও যে do you play a game তো এতিয়া চাওক আপুনি এতিয়া এক্টিভৰ পৰা পেছিভ যেতিয়া কৰিব আপুনি এনেকৈ কৰিব লাগিব চাওক do you play a game সেটো কি past tense present tenseৰ সাবজেক্ট হয় না নহয়
প্ৰেজেন্ট টেন্সৰ সেন্টেন্স হয় তো আমি কি কৰিম প্ৰেজেন্ট টেন্সত এম ইজ আৰ তো আমি আৰ ব্যৱহাৰ হয় তো আৰ টো ফাৰ্স্টত লৈ আহিম যে আৰ গেমছ প্লেড বাই ইউ হয় না নহয় ইউ টো আছিল আমি ইউ টো লাষ্টত লৈ গৈছো হেভ ইউ সিন মাই ব্ৰাদাৰ তো ইন্টাৰগেটিভ সেন্টেন্স তে আপুনি ইন্টাৰগেটিভ সেন্টেন্স যেতিয়া কৰিব তেতিয়া আপুনি যেটো মানে সেন্টেন্সৰ ফৰ্ম যেনেকৈ চাওক যেনে প্ৰেজেন্ট টেন্সৰ এম ইজ আৰ তাৰ পিছত তেনেকৈ মানে যিকেইটা এম ইজ আৰ সেইকেইটাৰে আৰম্ভ কৰিব লাগে ইয়াত চাওক হেভ আছে আমি হেজেৰে আৰম্ভ কৰিছোঁ হেজ মাই ব্ৰাদাৰ বিন সিন বাই ইউ তাৰপিছত হেজ হি নট ডান ইট তো আমি এতিয়া যেতিয়া পেছিভ কৰিম লিখিম হেজ ইট নট বিন ডান বাই হিম ঠিক আছে তো হি আছিল কাৰণে আমাৰ কি আহিল হিম এইখিনি চাগে বুজি পাইছে আপোনালোকে তো এইখিনি বস্তু আৰু বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেন্ট কৰিব লাৰ্নিং উইথ জিজেচিয়ান আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লগৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব থ্যাংক ইউ